বন্ধুসকল মই আপোনালোকক আজি লৈ যাম অসমৰ এনেকুৱা এটা ঠাই য'ত হয়তো ইউটিউবত ভিডিঅ' কমকৈ ওলাইছে আৰু সেই ঠাইটো হৈছে আমাৰ অতি কল্পনাৰ এটি ঠাই হৈছে এইমছ য'ত বনাই আছে গুৱাহাটীৰ চাংচাৰীত আমি তালৈকে এবাৰ যাবলৈ চেষ্টা কৰি চাম আৰু এইমছখন হৈছে এনেকুৱা এখন হস্পিটেল য'ত সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব আৰু আমি ইয়াৰ আগতে এইমছৰ কাৰণে যাব লগা হ'লে ইয়াৰ আগতে আমি এইমছত যদি বেমাৰ দেখাব লাগে তেনেহ'লে আমি অসমৰ বাহিৰত যাব লগা আছিলে এতিয়া কথাটো হৈছে নগাঁৱৰ মানুহখিনি অকণমান আচলতে হেৰি হৈছে এই চাংচাৰীত বনোৱাৰ কাৰণে অকণমান খং কৰিছে আচলতে কথাটো তেনেকুৱা নহয় নগাঁওবাসী ৰাইজকো আমি জনাওঁ আপোনালোকে বেমাৰ দেখাবলৈ অসমৰ বাহিৰত যোৱাটো যিমান কষ্টকৰ চাংচাৰীলৈকে আহক গুৱাহাটীৰ ওচৰতে একো অসুবিধা নাই আপোনালোকে বেয়া নাপাব এই ক্ষেত্ৰত কোনো ক'ব লগা একো নাই অসম চৰকাৰক বা ভাৰত চৰকাৰক আমি ধন্যবাদ দিছোঁ এইমছৰ দৰে এখন যে অনুষ্ঠান ইয়াতে আনিছে আৰু আমি এতিয়া চাম আহক এইমছখন ক'ত বনাইছে কেনেকুৱাকৈ বনাইছে অকণমান দেখাবলৈ চেষ্টা কৰিম কিমান অগ্ৰগতি হৈছে কামৰ বলক বন্ধুসকল আমি আছোঁ বৰ্তমান চাংচাৰী এইমছৰ যিটো প্ৰকল্প আছে সেই প্ৰকল্পত উপস্থিত আছোঁ আপোনালোকক আজি দেখাম আমি এইমছৰ সকলো ঠাই ক'ত কেনেদৰে কি বনাইছে কিন্তু ইয়াত নিৰ্মীয়মান অৱস্থাত আছে আচলতে ইয়াৰ প্ৰকল্পসমূহ তেনেকুৱাকৈ দেখাব নোৱাৰিম কিন্তু আমি ঠাইখিনি দেখাব পাৰিম আৰু ভাল লাগিছে আচলতে ঠাই টুকুৰা আৰু বৰ ধুনীয়া পাহাৰৰ মাজৰ ঠাই তাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লৰি আছে অকণমান সময় ৰখাব কেমেৰাটো মানে গাড়ীৰ খেচকা অলপ বেছি আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এয়া এইমছৰ নিৰ্মাণস্থলী য'ত এইমছৰ কামবিলাক হৈ আছে এই আপোনালোকক এবাৰ আমি দেখাবলৈ চেষ্টা কৰি চাম কি হৈছে আৰু মাজত বৰ ধুনীয়াকৈ বনাইছে আৰু হয়তো কিমানলৈকে যাব পাৰিম আজি আশা কম আছে কিমান যাব পাৰিম ঠিক নাই কিন্তু আমি দেখাব খুজিছোঁ এইমছৰ নিৰ্মাণস্থলী আমি বৰ্তমান উপস্থিত আছোঁ যিখিনি ঠাইত এইমছ আচলতে হ'ব আৰু সেই ঠাই টুকুৰাত আমি উপস্থিত আছোঁ আৰু ইয়াৰ কামবিলাক নিৰ্মীয়মান অৱস্থাত আছে বহুত কাম বাকী আছে আৰু কিন্তু কামখিনি আৰম্ভণি যে হৈছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু খুব বেছি সময় নালাগে চাগে এবছৰ দুবছৰৰ ভিতৰত এইমছৰ কাম হৈ যাব আৰু নগাঁওবাসী ৰাইজৰো ইয়াতে হেৰি আছিলে অকণমান তেওঁলোকৰ আৱেগ এটা জড়িত হৈ আছিলে কিন্তু মই তেখেতসকলকো জনাব খোজোঁ যে এইমছখন নগাঁৱতেই নহওক বা গুৱাহাটীতেই নহওক অসমত যে হৈছে এইটোৱে বহুত ডাঙৰ কথা আমি বেমাৰী আমাৰ ৰোগী লৈ আমি বহুত দূৰলৈ যাব লাগে ফ্লাইটৰ টিকেটৰ পৰা ভিতৰ কৰি 50,000 টকা অহা যোৱাৰ নামতে খৰচ হয় গতিকে এতিয়া 20-30 টকা বা 100 টকা বা 200 টকা 500 টকাৰ ভিতৰত আপোনালোকে গুৱাহাটীখনলৈকে আহিব পাৰিব অসমৰ যিকোনো প্ৰান্তৰ পৰাই গতিকে তেনে ক্ষেত্ৰত কোনো যাতে একো আৰু বিতৰ্কৰ সৃষ্টি নকৰে তাৰ বাবেও আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু লগতে অসম চৰকাৰ বা ভাৰত চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ অসমত এনেকুৱা এখন অনুষ্ঠান অনাৰ বাবে তাৰ কথা সকলোতকৈ মোৰ বেছি ভাল লাগিলে ইয়াৰ চাৰিও ছাইড আছে পাহাৰ সকলো অংশতে পাহাৰ আছে আৰু পাহাৰৰ মাজত আছে আমাৰ অতি হেঁপাহৰ এইমছখন আৰু ৰোগীয়ে যদি ইয়াতে এপাক খোজকাঢ়ি পাহাৰৰ পৰিৱেশ দেখা পায় তেখেতসকলৰ ৰোগ আৰোগ্যৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ'ব যেন মোৰ অনুভৱ হৈছে মই নাজানো মই ডাক্তৰো নহয় বা তেনেকুৱা স্বাস্থ্যকৰ্মীও নহয় মই এক মনৰ মোৰ ভাৱ মই ভাবিছোঁ ইয়াতে যি পৰিৱেশ আছে পৰিৱেশ দেখা পাই ৰোগী আচলতে ভাল হ'ব যেন অনুভৱ হৈছে গতিকে সকলোকে আমি অনুৰোধ জনাম এইমছখন আহি চাওক এবাৰ এইখন জেচিবিৰ কাম চলি আছে এইমছত গতিকে জেচিবি আহি পেলাই যেতিয়া কাম নিশ্চয় হৈছে আৰম্ভ এইমছ গতিকে কম সময়ৰ ভিতৰত আমি ৰোগী লৈ আহিম ইয়াতে আজি আমি এনেই চাব আহিছোঁ এইমছৰ কি হৈছে কি হোৱা নাই গতিকে জেচিবি নিশ্চয় লাগিছে আৰু জেচিবি লাগিছে যদি কাম হৈছে গতিকে আৰু ভৱিষ্যতে আপোনালোকক আহক চাওক ইয়াৰ কাম আৰু এইটো আছে হাইৱে আৰু হাইৱেৰ পৰা অকণমান সোমাই আমাৰ এইমছখন আৰু হাইৱেৰ এই চাংচাৰী পাৰ হৈ চাংচাৰী যিটো চক আছে চকৰ পৰা অকণমান পাৰ হৈ আহিয়েই আমাৰ চিপেটখন পায় আৰু চিপেটৰ কাষতে আছে চিপেটখন নাপাওঁতে আপুনি এইমছলৈকে আহিব পাৰিব আৰু বৰ সুন্দৰ যোগাযোগ ব্যৱস্থা চাংচাৰীৰ ঠিক কাষতেই গতিকে তেনে ক্ষেত্ৰত বিশেষ সুবিধা নাই আৰু ৰেল ষ্টেচন আছে চাংচাৰী এইটো এটা সুবিধাজনক কথা গতিকে সকলো ফালৰ পৰাই সুবিধাজনক ঠাইত আছে আমাৰ এইমছখন আৰু এইমছ পাৰ হৈয়ে এইখন পায় চিপেট যিখন আমাৰ প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ইনষ্টিটিউট আছে সেইখন পায় গতিকে কোনো ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত একো অসুবিধা হোৱাৰ মই বাট দেখা পোৱা নাই এইমছখনৰ
কমিউনিকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট আগত আছে আৰু এইখন এইমছৰ কাষতে আছে আমাৰ চিপেট প্লাষ্টিক ইঞ্জিনিয়াৰিং চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং আৰু চিপেটৰ কাষত আছে ধুনীয়া ধুনীয়া ছোৱালী কেইজনমান আপোনালোকে নাচাব বেছিকৈ মই এনেই দেখাই দিছোঁ এবাৰ আৰু আমাৰ ভিডিঅ'টো ইমানতে আমি আজি শেষ কৰিলোঁ আৰু যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ যিটো বেল আইকন আছে বেল আইকনটো ক্লিক কৰি দিয়ক এইমছৰ পৰা কৈছোঁ মই বেল আইকনটো যাতে ক্লিক কৰি দিব ধন্যবাদ